মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকে ইতিমধ্যে ৰাজা ৰামমোহন ৰায়ৰ বিষয়ে জানিলা। আজি আমি ভাৰতৰ ধৰ্মীয় আৰু সমাজ সংস্কাৰ আন্দোলনত অগ্ৰণী ভূমিকা লোৱা আন এগৰাকী ব্যক্তি দয়ানন্দ সৰস্বতী আৰু তেওঁৰ প্ৰতিষ্ঠা কৰা আৰ্য সমাজৰ বিষয়ে কিছু কথা আলোচনা কৰিম। দয়ানন্দ সৰস্বতীৰ জন্ম হৈছিল 1824 চনত গুজৰাটত। তেওঁৰ মৃত্যু হৈছিল 1883 চনত। তেওঁৰ সৰুকালৰ নাম আছিল মূল শংকৰ। দয়ানন্দ সৰস্বতীক সৰুতে মূল শংকৰ বুলি জনা গৈছিল, কিন্তু তেওঁৰ গুৰু পূৰ্ণানন্দ স্বামীয়ে তেওঁক দয়ানন্দ সৰস্বতী নামটো দিছিল। আৰু আন এগৰাকী গুৰু স্বামী বীৰজানন্দ, এই স্বামী বীৰজানন্দই তেওঁক কি দিছিল? বেদৰ জ্ঞান দিছিল। স্বামী বীৰজানন্দৰ পৰা দয়ানন্দ সৰস্বতীয়ে বেদৰ জ্ঞান লৈছিল আৰু স্বামী বীৰজানন্দৰ নেতৃত্বতেই দয়ানন্দ সৰস্বতীয়ে ধৰ্মীয় আৰু সমাজ সংস্কাৰ আন্দোলন আৰম্ভ কৰিছিল। 1874 চনত তেওঁ সত্যাৰ্থ প্ৰকাশ হিন্দী ভাষাত প্ৰকাশ কৰিছিল। তেওঁ হিন্দু ধৰ্ম আৰু হিন্দু সংস্কৃতিৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে চেষ্টা চলাইছিল আৰু সেই উদ্দেশ্যেৰে তেওঁ 1875 চনৰ 10 এপ্ৰিলত আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল আৰু আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল বোম্বাইত। তোমালোকক এটা কথা ইতিমধ্যে আগৰ ভিডিঅ'টোতে মই কৈছোঁৱেই যে ধৰ্মীয় আৰু সমাজ সংস্কাৰ আন্দোলনো 3খন প্ৰেচিডেঞ্চি বোম্বাই, মাদ্ৰাজ আৰু কলিকতাত আৰম্ভ হৈছিল। কলিকতাত ইতিমধ্যে তোমালোকে জানিলাই যে ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্ম সমাজ গঢ়ি তুলিছিল আৰু দয়ানন্দ সৰস্বতীয়ে বোম্বাইত আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। 1877 চনত আৰ্য সমাজৰ মুখ্য কাৰ্যালয় লাহোৰলৈ স্থানান্তৰ কৰা হৈছিল। তোমালোকে এটা কথা মন কৰিবা, তোমালোকৰ কিতাপত আৰ্য সমাজৰ প্ৰতিষ্ঠা পঞ্জাৱত হৈছিল বুলি আছে। আচলতে পঞ্জাৱ আৰু পশ্চিম উত্তৰ প্ৰদেশত আৰ্য সমাজ যথেষ্ট পৰিমাণে জনপ্ৰিয় হৈছিল আৰু সেইকাৰণেই লাহোৰলৈ ইয়াৰ মুখ্য কাৰ্যালয় স্থানান্তৰ কৰা হৈছিল 1877 চনত। লাহোৰ সেই সময়ত পঞ্জাৱ প্ৰদেশৰ অন্তৰ্গত আছিল। বৰ্তমান পাকিস্তানৰ অন্তৰ্গত, সেই সময়ত পঞ্জাৱ প্ৰদেশৰ অন্তৰ্গত আছিল। ইয়াৰ লগতে আৰ্য সমাজৰ শাখা ভাৰতৰ বিভিন্ন প্ৰান্তত খোলা হৈছিল আৰু সেই শাখাসমূহৰ জৰিয়তে ভাৰতবৰ্ষত হিন্দু জাতীয়তাবাদ গঢ়ি তোলা হৈছিল। আৰ্য সমাজে এক ঈশ্বৰক বিশ্বাস কৰিছিল। ইয়াৰ লগতে দেৱ দেৱীৰ পূজা আৰু মূৰ্তি পূজাৰ অসাৰতা জনগণৰ মাজত প্ৰচাৰ চলাইছিল। ধৰ্মীয় উপাসনাত বাহ্যিকতাৰ প্ৰয়োজন নাই বুলি তেওঁ দয়ানন্দ সৰস্বতীয়ে বিশ্বাস কৰিছিল আৰু সেই বিষয়ে জনগণৰ মাজত তেওঁ প্ৰচাৰ চলাইছিল। বাল্য বিবাহ, জাতিভেদ প্ৰথা, বহুবিবাহ এইবিলাকৰ তেওঁ বিৰোধী আছিল। অৰ্থাৎ আৰ্য সমাজে এইকেইটা বাল্য বিবাহ, জাতিভেদ আৰু বহুবিবাহ এইবিলাকৰ বিৰোধিতা কৰিছিল। এটা কথা মন কৰিবা, দয়ানন্দ সৰস্বতীয়ে জাতিভেদ প্ৰথাৰ বিৰোধিতা কৰিছিল, কিন্তু তেওঁ বৰ্ণ ব্যৱস্থাৰ সমৰ্থক আছিল। বৰ্ণ ব্যৱস্থা যিহেতু বৈদিক কালত জন্মভিত্তিক নাছিল, কৰ্মভিত্তিক আছিল আৰু সেইধৰণে দয়ানন্দ সৰস্বতীয়ে বৰ্ণ ব্যৱস্থাক সমৰ্থন জনাইছিল, কৰ্মভিত্তিক বৰ্ণ ব্যৱস্থা। কিন্তু জাতি ব্যৱস্থা, জাতিভেদ প্ৰথা এইটো জন্মভিত্তিক সম্পূৰ্ণৰূপে আৰু ইয়াৰ তেওঁ ঘোৰ বিৰোধী আছিল। ইয়াৰ লগতে বিধৱা বিবাহ, স্ত্ৰী শিক্ষাৰ বিস্তাৰৰ কাৰণে দয়ানন্দ সৰস্বতীয়ে যথেষ্ট পৰিমাণে আগভাগ লৈছিল। দয়ানন্দ সৰস্বতীয়ে শুদ্ধি আন্দোলন কৰিছিল। শুদ্ধি আন্দোলন মানে কি? ধৰ্মান্তৰকৰণ, অৰ্থাৎ অহিন্দু লোকক হিন্দু ধৰ্ম গ্ৰহণৰ অনুমতি দিয়া হৈছিল। দয়ানন্দ সৰস্বতীয়ে অহিন্দু লোকক হিন্দু ধৰ্ম গ্ৰহণৰ অনুমতি দিছিল। ইয়াৰ পূৰ্বে হিন্দু ধৰ্মত অহিন্দু লোকক হিন্দু ধৰ্ম গ্ৰহণৰ অনুমতি দিয়া হোৱা নাছিল, কিন্তু দয়ানন্দ সৰস্বতীয়ে এই কথাটো প্ৰৱৰ্তন কৰিছিল। আচলতে সময়ৰ লগে লগে হিন্দু ধৰ্মত যিবিলাক অন্ধবিশ্বাস, কুসংস্কাৰ আহি পৰিছিল, বিশেষকৈ যিসকল লোক জাতিভেদ প্ৰথাৰ বলি হৈছিল, সেই লোকসকল খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু এই খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসন ৰোধ কৰাৰ বাবে তেওঁ আচলতে এই শুদ্ধি আন্দোলন চলাইছিল আৰু শুদ্ধি আন্দোলনৰ জৰিয়তে অহিন্দু লোকক হিন্দু ধৰ্ম গ্ৰহণৰ অনুমতি দিছিল। ইয়াৰ পিছতে তেওঁ কি কৰিছিল? বেদলৈ ঘূৰি যোৱা এই বাণী প্ৰচাৰ কৰিছিল। বেদলৈ ঘূৰি যোৱা তাৰমানে বৈদিক যুগত হিন্দু ধৰ্মটো যেনেকুৱা আছিল সেইধৰণে হিন্দু ধৰ্মক গ্ৰহণ কৰাৰ বাবে সমাজৰ প্ৰতি আহ্বান জনাইছিল। তেওঁ আছিল হিন্দী ভাষাৰ প্ৰবল সমৰ্থক। ৰাজা ৰামমোহন ৰায়ৰ ক্ষেত্ৰত আমি কি পাইছিলোঁ? তেওঁ ইংৰাজী ভাষা বিচাৰিছিল, কিন্তু দয়ানন্দ সৰস্বতীয়ে হিন্দী ভাষা বিচাৰিছিল, তেওঁ ইংৰাজী ভাষা বিচৰা নাছিল। তেওঁ হিন্দীক ৰাষ্ট্ৰভাষা হিচাপে স্বীকৃতি দিয়াৰ কথা কৈছিল। দয়ানন্দ সৰস্বতীয়ে হিন্দীক ৰাষ্ট্ৰভাষা হিচাপে স্বীকৃতি দিয়াটো বিচাৰিছিল। স্বামী দয়ানন্দ সৰস্বতী স্বৰাজ, স্বধৰ্ম, স্বভাষা, স্বদেশী এইকেইটা ধাৰণাৰ প্ৰবল সমৰ্থক আছিল। তেওঁ ইণ্ডিয়া ইজ ফৰ ইণ্ডিয়ানছ এই বাণী প্ৰচাৰ কৰিছিল। স্বামী দয়ানন্দ সৰস্বতীয়ে কৈছিল
যে বেয়াতকৈও বেয়া স্বদেশী শাসন ভালতকৈও ভাল বিদেশী শাসনতকৈ শ্ৰেষ্ঠ। অৰ্থাৎ যদি স্বশাসন হয় অৰ্থাৎ নিজৰ দেশৰ লোকৰ শাসন হয়, তেতিয়াহ'লে সেই স্বশাসন যিমানেই বেয়া নহওক কিয় বিদেশী শাসনতকৈ সদায় শ্ৰেষ্ঠ, লাগিলে বিদেশী শাসন যিমানেই ভাল নহওক। অৰ্থাৎ বেয়াতকৈও বেয়া স্বশাসন বা স্বদেশী শাসন ভালতকৈও ভাল বিদেশী শাসনতকৈ শ্ৰেষ্ঠ। 1882 চনত তেওঁ গো ৰক্ষা সমিতি গঠন কৰিছিল। গো ৰক্ষা সমিতি হিন্দু ধৰ্মত গো ৰক্ষাক এক পবিত্ৰ কৰ্ম হিচাপে গণ্য কৰা হয়। তেওঁ যিহেতু হিন্দু ধৰ্মৰ প্ৰবল সমৰ্থক আছিল, সেইকাৰণে তেওঁ গো ৰক্ষাৰ বাবে এখন সমিতি গঠন কৰিছিল 1882 চনত। 1883 চনত দয়ানন্দ সৰস্বতীৰ মৃত্যু হৈছিল। তেওঁৰ মৃত্যুৰ পিছত আৰ্য সমাজৰ সমৰ্থকসকল দুটা ভাগত বিভক্ত হৈছিল। প্ৰথমটো ভাগে পশ্চিমীয়া শিক্ষা আৰু ভাৰতীয় সংস্কৃতিৰ ওপৰত আধাৰিত শিক্ষা, এই দুই ধৰণৰ শিক্ষাৰ সংযোজনেৰে এটা শিক্ষা ব্যৱস্থা গঢ়ি তোলাটো বিচাৰিছিল। আৰু দ্বিতীয়টো গোটে কেৱল ভাৰতীয় সংস্কৃতিৰ আধাৰত শিক্ষা বিচাৰিছিল। ইয়াৰে প্ৰথম গোটটোৱে 1886 চনত লাহোৰত DAV কলেজ স্থাপন কৰিছিল। এই ক্ষেত্ৰত DAV কলেজ স্থাপন কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল বা স্থাপন কৰিছিল লালা হংসৰাজে। DAV মানে দয়ানন্দ এংলো ভেদিক কলেজ। বৰ্তমানো বিভিন্ন ঠাইত DAV স্কুল বা কলেজ এইবিলাক আছে। আৰু দ্বিতীয়টো গোটে 1902 চনত কি কৰিছিলে, হৰিদ্বাৰত গুৰুকুল বিশ্ববিদ্যালয় স্থাপন কৰিছিল। এই ক্ষেত্ৰত আগভাগ লৈছিল স্বামী শ্ৰদ্ধানন্দ মুন্সিৰাজ এওঁলোকে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় দয়ানন্দ সৰস্বতীৰ বিষয়ে কিছু কথা জানিব পাৰিলা। দয়ানন্দ সৰস্বতীয়ে ভাৰতৰ ধৰ্মীয় আৰু সমাজ সংস্কাৰ আন্দোলনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল। বিশেষকৈ হিন্দু ধৰ্ম সংস্কাৰৰ ক্ষেত্ৰত তেওঁ যথেষ্ট আগভাগ লৈছিল।